নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বনাব লৈছো মিক্স ভেজিটেবল আচাৰ তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওক প্ৰথমে ভেজিটেবলখিনি ধুনীয়াকৈ ধুই লৈ এয়া টুকুৰাকৈ কাটি আছো ভেজিটেবল বুলি আচাৰ বুলি ক'বলৈ গ'লে বহুত ভেজিটেবল নাই মাত্ৰ দুটা তিনিটা আইটেম গাজৰ মূলা আৰু জলকীয়া আৰু এইখিনি গোটেই অৰ্গেনিক হয় ঘৰতেই কৰা জলকীয়াখিনি এনেকৈ ফালি দিছো আৰু গোটেইখিনি কুটা বছাৰ পিছত চালনী এখনৰ ওপৰত কাপোৰ এখন পাৰি এনেকৈ বহলাই দিছো আৰু প্ৰায় চুকা ৰ'দত দিনটোৰ কাৰণে শুকাবলৈ এৰি দিছো তাৱা এটা গৰম কৰি লৈছো তাতে দি দিছো এচামুচ জনি গুটি এচামুচ চফৰ গুটি এচামুচ জীৰা আৰু কেইটামান জালুক আৰু গোটেইখিনি এনেকৈ হেতাৰে লৰাই দিছোঁ গৰম হ'বলৈ এৰি দিছোঁ এইখিনি হৈ যোৱাৰ পিছত আৰু দিছোঁ সৰিয়হ 2 চামুচ সৰিয়হখিনিও গৰম কৰি লৈছোঁ এনেকৈ লৰাই দিছোঁ যাতে পুৰা নাযায় আৰু গোটেইখিনি মিক্সি বল জাৰ এটাত দি গ্ৰাইণ্ড কৰি লৈছোঁ কেৰাহী এটা গৰম কৰি তাতে দি দিছোঁ 1 কাপ মিঠাতেল মিঠাতেলখিনি গৰম হৈছে নে নাই এনেকৈ হাত এখন ওপৰত দি এনেকৈ চেক কৰি লৈছোঁ গৰম হওঁতে ওলোৱাৰ লগে লগে গেছৰ ফ্লেম অফ কৰি দি দিছোঁ কলা জিৰা পাত্ৰ এটাত গ্ৰাইণ্ড কৰি ৰখা মছলাখিনি দিছোঁ এচামুচ ৰেড চিলি ধনিয়া পাউডাৰ এচামুচ হালধি নিমখ আৰু গৰম কৰি ৰখা মিঠাতেলখিনি দি চামুচ এটাৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু দি দিছোঁ 2 চামুচ ভিনেগাৰ দিলে আচাৰখিনি ধুনীয়া হৈ থাকে ভেঁকুৰ নুঠে চামুচ এখনেৰে এনেকৈ লৰাই দিছোঁ আৰু শুকুৱাই ৰখা ভেজিটেবলখিনি অলপকৈ দি মিক্স কৰি লওঁ এনেকৈ মিক্স কৰিছোঁ যাতে চাৰিওফালে মছলাখিনি লাগি ধৰে মিক্স কৰা প্ৰায় হৈ গৈছে আৰু এই গোটেই মিক্সাৰখিনি এটা কাঁচৰ বটলত ভৰাই ৰাখিম আৰু প্ৰায় এয়া ৰেডি হৈ গৈছে আমাৰ মিক্স ভেজিটেবল আচাৰ আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ আহিছোঁ।